তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই কাৰণ ভিডিঅ' দিম একো কণ্টেণ্ট নাই ভিডিঅ' দিব পৰা নাই আপোনালোকে ভাবি আছে কি ভিডিঅ' বনাই একো ভিডিঅ' চিডিঅ' নাহে কাৰণ ভিডিঅ' কিয় আহিব এসপ্তাহ এটি নাইট ডিউটি মাৰোঁতে গ'ল গাইজ জ্বালাৰ জীৱনত আৰু এনে জ্বালা খাব লগা হৈছে মানে কি ক'ম মানে আৰু নাইট ডিউটি মাৰোঁতে যাব নেকি জীৱন কেতিয়াবা কোম্পানীত কাম কৰাতে যাব মোৰ সম্ভৱ যিটো দেখা গৈছে ফুৰবাতো যাবাই নোৱাৰোঁ ক'তো এই ডিউটিডালত ধৰি ক'তো যাব নোৱাৰোঁ ৰাতিপুৱা আহি পাওঁ 6টাত ৰাতিপুৱা আহি পেলাই বাগান দিওঁতে গোটেই দিনটো গুচি যায় আৰু ৰাতি 8:30টাত যাবাই লগা হয় কোম্পানীত এংগে আৰু চাল্লা ওপৰে পৰা এনে খেতাইছিলি না কি তই ইয়াতে হা তহঁতো ধৰি আৰু হৈছে আৰু ইয়াতে বনাই আছে ৰিলচ ইয়াতে মানে একদিন পপুলাৰ হৈয়ে ওলব দে কিন্তু ইয়াৰ মই ইয়াতো কিবা এটা ভৱিষ্যত দেখিছোঁ গাইজ তো গাইজ এতিয়া যাই আছোঁ আমি পথৰৰ মাজে মাজে দে এতিয়া বন কি কৰিবি যাই যাই পথাৰখন নেখলিলো দেখোন ক'লে আৰু এইগিলা চব বেয়া চিতা আছে এইগিলা বেহাৰো গাজি আছে আৰু কাৰ পথাৰত কি কৰি আছোঁ ঠিক নাই আজি আৰু মাৰ খাওঁতে বেছি সময় নাংগে আৰু এতিয়া যিকোনো হওক আমি এতিয়া ৰিলচ ভিডিঅ'টো বনাব আগবাঢ়ো আপোনালোকে চাই দিব আৰু কি আৰু গাইজ আৰু এনে আলিৰ খোজ কাঢ়িব বহুত একদম মুস্কিল যি ডেঞ্জাৰ খাতৰে কা খিলাড়ী বুলি যে কয় খিলাড়ী দেখছে নাই চা ভৰি চাওঁ গাইজ এটা পাউডাৰ আপোনালোকে আমাৰ পৰা বেছি আশা নকৰিব কাৰণ আমি জাগা ঘূৰিব নোৱাৰোঁ দেই কিন্তু একদম কৈ দিছোঁ আৰু পইচা পাতি হ'লেহে জাগা ঘূৰিব পাৰিম নহ'লে এনে ক'ত জাগা ঘূৰিব পাৰিম পইচা আছে নেকি ৰাতি ডিউটি মাৰি আহি পেলাই কিবা কৰি দিনটো বাগাত দিওঁ তাকো 300 টকা এটা পাওঁ ক'ত আৰু জাগা ঘূৰিব পাৰিম আজিকালি জাগা ঘূৰিলে আৰু খা লোৱা কিমান এটা কথা আছে না তো কিবা এটা কাম পালে ভাল আছিল কিন্তু এংগে আৰু ক'ত হ'ব আৰু আমাক আৰু ওপৰৰ পৰা খেদি দিছে আৰু এংগে আৰু থাকিব লাগিব দেই আৰু কেতিয়াবা পইচা পাতি হ'লে জাগা ঘূৰিম তো ইতান দেখাম আৰু নৰ্মেল ভ্লগ দি থাকে মানুহে তো সেইকাৰণে মই এটা সৰু সুৰা ভ্লগ দিম বুলি ভাবিছোঁ আৰু আজি যি হয় ক'ত কি আছে দেখাম আৰু আপোনালোকে চাই থাকিব দেই এইটো দেখা পাইছে পূৰা ৰিলচ বনোৱাত পূৰা ব্যস্ত হৈ গৈছে বাপৰে তোৰ বেটাৰ পইচা একদম আইয়া পাইছে মোৰ পিছফালে কি এটা ভিউ আহি আছে চাওক ভিউ সেইফালে আছে সৰিয়হ মানে আমাৰ গাঁৱত ভাষাত কি হ'ল বেহাৰ বুলি কয় বেহাৰ আৰু এইটো হ'ল আমাৰ সূৰ্য দেৱতা আৰু গাইজ 26,000 পোষ্টত এপ্লাই কৰিছিলোঁ কিন্তু একো কামত নাহিল কিন্তু মামাই যে আমাৰ যে পইচাটো ঘূৰি দিম বুলি কৈছে এতিয়ালৈকে দিয়া নাই গম পাইছে বৰ্তমান পোৱা নাই পালি ভাল লাগিল ভাল লাগিছে মানে কি আমাৰ পইচা পাতি হাতত নাই মোক লাগে বিহু চিহু আহিছে কাপোৰ চাপোৰ কিনিব পাৰিলোঁ কাপোৰ চাপোৰ নাইবা পিঠাখিনিতে যোগাৰ হ'লা হয় না নাৰিকল কিনা কিবা এটা হ'লা হয় মামা সোনকালকে পইচাটো ঘূৰি দিয়ে আৰু লাগা হৈছে পইচা দিলি ভাল হয় আৰু দিলি ভাল হয় এতিয়ালৈকে আকৌ নামি ওলা নাইছোঁ নাম মানে আশা দেখা নাই বুলতো দিম বুলি কৈছিল বহুত কষ্ট কৰি কথা মামা বহুত কাম কৰি থাকে না অলপ বিজিও থাকে দিছোঁ মই এইটো নকওঁ বিজিও থাকে কিন্তু হঠাতে দিব নেকি হপায় সেইটো গম নাপাওঁ আৰু দিলি ভাল আছিল সেইটো পইচা আশা কৰিছোঁ বাৰু বেলেগ নাই আৰু কি কৰিবি নাই আৰু বিহু বুলি আৰু সেইকেইটা পইচা পালি কিবা এটা হ'ব কিবা এটা হ'ব আৰু গাইজ আমাৰ এতিয়া শ্বট লৈ আছে শ্বট ৰিলছৰ শ্বট আমাৰ কেমেৰামেন আছে এইফালে গাইজ দেখা পাইছে শ্বট মাৰি আছে গাইজ শিকাই দি আছে মানে ৰিলছটো মানে কি শ্বট মাৰা হ'ব নেকি শ্বট মাৰা হ'ব হয় নেকি একবাৰ শ্বট মাৰি আৰু একবাৰ দেখে দি শ্বট মাৰি আমাৰ দৰ্শকক দেখে দি আৰু গাইজ এইযোৰ চেণ্ডেল হ'ব পাৰে কিন্তু এনে 150 টকা বুলি ভাবিব পাৰে কিমান এনে 150 নেকি 150 বোলে অলপ বেছি বুলি ভাবিছিলোঁ কিন্তু ষ্টাইল আছে কিন্তু চেণ্ডেলযোৰত দেই ক'ৰ পৰা কিনিছি বা ব্ৰেণ্ড কি স্পৰ্ট লগা আছে ঠিকেই আছে আৰু দাদা আপুনি এইবিলাক ক'ৰ পৰা ৰিলচ বনাইছে ক'ৰ পৰা কিনে এইবিলাক কাপোৰ বিলাক মোৰ হয় নেকি হয় নেকি হয় চোন মোৰ এইটো স্পেলিংটো আৰু লম্বেনটো হয় নেকি ৰিলছৰ শ্বট লৈ আছে আৰু কি শ্বট পাওঁ মই মানছোৱা দেই ক'ৰ পৰা আহিছে বাহিৰৰ মানুহ নেকি আহিছে বা মোবাইলটো কিমান দামী হ'ব লাগিব চালে কি শ্বট লৈ আছে বা আৰু গাইজ পথাৰত আছোঁ যে কি পথাৰৰ বস্তুটো নেদেখালি তোৰ নহ'ব অলপত তোৰ দেখাব লাগিব না পথাৰৰ বস্তু কি ক'ত কি হৈছে ক'ত কি হোৱা নাই দেখাই আছোঁ ইলা লাই শাক আৰু এইফালে চব শাক আছে আৰু আগত দেখি বেহাৰ আছে আৰু এইফালে আছে
পিঁয়াজ এইগিলা পিঁয়াজ গজালি মেলিছে আৰু মানে সৰু সৰু হৈ আছে মাঘলৈকে হৈ যাব আৰু বিহুলৈকে ইয়াৰ গাইজ এখন দুখন ফটো উঠলো আৰু কাৰণ ফটো উঠবা কিবা ইচ্ছা নাযায় কিবা কিছুমানে যেনে এই হোৱাটছআপত সদায় ষ্টেটাছ দি থাকে ডেইলিৰ কাম বুলি ভাবে ইহঁতৰ আৰু কাম নাই নেকি আৰু কিছুমানৰ মই মানছোঁ আৰু কিছুমানক দে আৰু সদায় সেই ষ্টেটাছ মই আজি ভাত খালোঁ কালি মই ক'ৰবাত গ'লোঁ ফাইনেলি আহি পালোঁ আজি এটা বস্তু ল'লোঁ কিবা আজি ম'ম' খালোঁ কিবা এইগিলা আৰু কাম নেকি আৰু সদায় কিবা ফটো দিব লাগে মোৰ কিন্তু সেইগিলা নাই গাইছ আজি এক কপি ফটোত আহিলোঁ বুলি ফটো কপি মাৰিলোঁ ভাল লাগে আৰু কিবা এটা তো আজি উঠলোঁ আৰু এই কি কৰি আছ তই হা ঐ ছোৱালী আজি পথাৰত আহি বুঢ়া মাৰি আছে আপি লগত তই ফটো উঠছ না তই আপি লগত মেছেজ কৰি আছা কিন্তু ফটো উঠছো কিন্তু ফটো কোনো আপলোড নেদাও কিয়া কিন্তু মই ফটোবিলাক উঠলো এই কাৰণ এটা আছে উঠাৰ তাৰমানে মেমৰিজ থাকি যাব আৰু বস্তুগিলা সেই কথা মেমৰিজ আৰু সূৰ্যটো দেখা নাথাকে কি ৰঙা আছে বঢ়িয়া গাইছ দেখা পাইছোঁ সূৰ্যটো কি ধুনীয়া ৰঙা আৰু গাইছ একমাত্ৰ কথা সুধিম কিছুমানে চোন হোৱাটছআপত সদায় ডেইলি কামত ধৰি গিলাই তাকেতো নিগিলা কি আৰু কিছুমান সেই কাম উঠাৰ পৰা ক'ত কিবা খালোঁ ম'ম' খালোঁ বাৰ্গাৰ সময় ঘৰত যদি কিবা কাম আছে আঞ্জা পাচলি যদি কাম চাম যদি আছে কৰিব নাই যদি ঘৰতে কিবা মা দেউতাৰে সহায় কৰিব নৰা আপিগিলাক কৈছোঁ মই কিন্তু মায়েৰে অলপমান আঞ্জা পাচলি কাটি সহায় কৰিবি এখানি আমাৰ বেকাৰ বেলেগো দেখে কাম নাই এইগিলা আৰু মিনিটে চাই থাকে কোনকেইটা মানুহ চাইছি কিবা চাই আৰু আমাৰ ডাঙৰীয়া কিবা অলপমান ফটো মাৰাত ব্যস্ত হৈ আছে যদিও এষাৰ কথা ক'ব আৰু কিবা ডাঙৰীয়া ডাঙৰীয়া বা আৰু ই বেংগলোৰৰ পৰা শিকি আহিছোঁ তোৰ ফটোগ্ৰাফাৰ বেংগলোৰৰ পৰা কেইদিনমান হ'ল তোৰ ঘৰত হা বেংগলোৰৰ পৰা মই কালি ফ্লাইটত 9:30 আহি পাইছোঁ লেণ্ড কৰিছোঁ হয় নেকি তাৰপিছত মই 10:30 মই আমাৰ গুৱাহাটী পাই গ'লোঁ থাকি কেনে লাগে বেংগলোৰখনত It's awesome. It's nice. It's very nice. আৰু ইগিলা আমাৰ বিহাৰীগিলা তাতে আছে নাই কিবা বিহাৰ চিহাৰীগিলা It's not a Bihar. It's a type of Bangalore people. It's not a Bihar. It's like this flower. That means I know. Yeah, I know this is Bihar. but there is no. এটা কথা কিন্তু অসমত থাকি ইমান ধুনীয়া কলকলা ইংলিছ ধেমালি নহয় দেই কিন্তু ইংলিছটো মই তাৰমানে সৰুৰ পৰাই পাৰোঁ হয় নেকি কিন্তু কথাটো হৈছে কি মই নকওঁ লেভেল দিয়া বুলি ক'ব লেভেল কয় হয় দে বাট আই ইংলিছ লাভ কিন্তু তাতে বেংগলোৰ আলুৰ খেতি চেতি এইগিলা শাক চাক কৰি নানায় মই সেইটো কথা নাজানিম কিন্তু তই যদি ইংলিছ শিকা মোৰ তাত আহি যাব হয় নেকি মই শিকাই দিম টেনচন নাই মোটামুটি একমাহ মানৰ ভিতৰত শিকাই দিম এতিয়া বেলেগ কথা নাই কিবা এটা কথা ক'ব খুজিছিলি তই হ'ব কিন্তু শুকুৰালি যে ইংলিছ কয় এতিয়া তই মই শিকাই দিম কিবা এটা কথা ক'ম বুলি হৈছে বেলেগ কথা এতিয়া কথা এটা ক'ম বুলি ভাবিছিলি তই কি কথা কথাটো মই পাহৰি গ'লোঁ মই তাতে বেংগলত থাকোঁতে এজনী মই গাৰ্লফ্ৰেণ্ড লগ পাইছিলোঁ গাৰ্লফ্ৰেণ্ড মানে কি মই এটা ছোৱালী লগ পাইছিলোঁ আৰু সেইটো বেলেগ কথা ছোৱালীটো আগতে পিছত কবি তই এই লং পেণ্টটোৰ দাম কিমান এই লং পেণ্টটোৰ দাম এইটো $800 $800 কিমান হ'ব মানে আমাৰ মেক্সিমাম হৈ যাব তোমাৰ 60-70 আছে সেই আৰু 60,000 ধেমালি নহয় নে কিন্তু ভাবিছিলি কি চিম্পলত আছে ল'ৰা দিছা এই চেণ্ডেলযোৰ তুমি এলাখালা চেণ্ডেল বুলি ভাবিছা নেকি কিমান এনে 100-150 নহয় নেকি 100-150 টকা নহয় ডলাৰ হয় নেকি আৰে এইবিলাক টকা নচলে নহয় ডলাৰত কাম কৰোঁ আমি এইবিলাক হয় নেকি আমাৰ কিমান বাইদেউ ৱেডাৰটো ভাল লাগিছে মোৰ কিবা এটা হয় ভাল লাগে আমাৰ মানে অসম নাই দেখাই নাপাওঁ না মুঠতে এইবিলাক ভাল লাগিছে দে ছোৱালীৰ কথা ক'ম বুলি দে ছোৱালীটো মানে মই ভাল পাইছিলোঁ আৰু ছোৱালী এটা বেংগলৰে তাই ধুনীয়া আৰু দেখাত ধুনীয়া এনে সম্পত্তি আছে সম্পত্তি আছে মোৰ সেইকাৰণে অলপমান বেছি আই হেভ লটছ অফ মানি বাট আই ডোণ্ট নিড মানি বাট আই লাভ দিছ মানি মোৰ তাৰমানে মই অসমত বুজি দিছোঁ আপোনালোকে বুজি নাপাব পাৰে তাৰমানে মোৰ পইচা আছে বহুত কিন্তু মই তাৰমানে পইচাক ভাল পাওঁ কিন্তু মই সম্পত্তিখিনি মই বেয়া পাওঁ সম্পত্তিখিনি ভাল নাপাওঁ মই পইচাখিনি মই ভাল পাওঁ
সেইকাৰণে আপিটো মই ছোৱালীটো মই অলপমান সেই কৰিলোঁ। এটা কথা কওঁ, আপুনি এনেই কি বিজনেছ কৰে? বিজনেছটো অলপ কৈ দিলে ভাল আছিল। বিজনেছটো মই তাৰমানে সেই কৰোঁ, আপোনাৰ যে সেই আছে, মই কোম্পানী এটা CEO ৰ'বা, আৰু বাকী বেলেগ ব্যৱসায়ো আছে। তোমাক কেতিয়াবা লৈ যাম, মই টেনশ্যন ল'ব নালাগে। মই বেংগলোৰখন চাই বহুত ইচ্ছা আছিল। হ'ব, এইবিলাক মানে মই ঘূৰাই দিম, টেনশ্যন ল'ব নালাগে। কিহত যাম? এই গাড়ীত যাম নেকি? এই তই গাঁৱত থাকি মানে বুৰ্বকে হৈ গ'লি দে। আমাৰ ফালে গাড়ী চলে। গাড়ীত যায় নেকি এইবিলাক? গাড়ী চাড়ী নহয়, ওপৰত উৰি যাম আমি, উৰি যাম এৰপ্লেনত। কি ক? নাই, উঠি দেখিয়ে পোৱা নাই সেনেকে কাষত যায়। বহুত ইচ্ছা আছে মোৰ। মই দিনটোত মই 4-5 বাৰ অহা যোৱা কৰোঁ গুৱাহাটীলৈকে। হয় নেকি? অঁ, আজি মই এতিয়া আৰু ফ্লাইট আছেতো এতিয়া মই টাইমটো, ঘড়ীটো নাই, চৰি ঘড়ীটো মই কি আমাৰ ঘৰত মানে মই পাহৰি গ'লোঁ মানে। দামটো কিমান? ঘড়ীটো কৈ দিলে ভাল আছিল। ঘড়ীটোৰ দাম তোমাৰ এপ্ৰক্স ইণ্ডিয়ান কাৰেঞ্চি তোমাৰ 1 crore ওচৰা-ওচৰি হ'ব আৰু। হাঁহিছা কিয় তুমি? হাঁহিছোঁ মানে মই ইমান টকাৰ মই ভাববাই নোৱাৰোঁ মানে। আমাৰ 1 crore মানে কি বহুত? আৰে তোমালোকে বহুত এইবিলাক ল' কেটেগৰীত আছা তোমালোকে। বেংগলোৰখন তোমালোকে দেখা নাই। বাই দ্য ৱে, মই এতিয়া এখন মোৰ ফোন এটা আহিছে হা। হ'ব দে। হেল্ল', দেখিছে ফোন আহিলে বাহিৰৰ পৰা, বা মই মানছোঁ আৰু বেলেগ হেভি মানুহ দে কিন্তু বিজি। এতিয়া যাই থাকোঁ ঘৰলৈ, আৰু বেলেগ কথা নাই। ঘৰত যাই পেলাই কাপোৰ চাপোৰ পিন্ধিলে, আজি ফাংচন আছে, ফাংচন বংশৰত ৰূপালী জয়ন্তী হৈ আছে, আৰু তাতে আজি আহিব আমাৰ মৰম কণ্ঠ শিল্পী কুসুম কৈলাশ। তো তাতে যাই দেখাই আছোঁ, আৰু এতিয়া আমি ঘৰত যাই থাকোঁ। এয়াতো ৰিলচ চিলচ বনোৱা হ'ল, এতিয়া যাই থাকোঁ ঘৰত অলপ টাইম থাকি চাহ তাহ খাই বংশৰত যাম, আৰু তাতে যাই দেখাই আছোঁ গোটেই পৰিৱেশটো একদম চাই থাকিব। ভিডিঅ'টো শেষ কৰোঁ। Thank you.